পৃথিৱী শেষ হৈ যাব নেকি 2025 চনত? আমেৰিকাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে এক ভয়ংকৰ তথ্য। 2025 চনৰ 25 জানুৱাৰীত পৃথিৱী ঘটিব নজনা ঘটনা। চন্দ্ৰত গোট খোৱা এলিয়েন্সৰ পৰা আহিছে এই ভয়ংকৰ তথ্য। নাজানিলে হ'ব পাৰে আপোনাৰ ভয়ংকৰ বিপদ। হয়, সঁচাকৈয়ে পৃথিৱীত যদি এলিয়েন্সসকলে প্ৰৱেশ কৰে তেনেহ'লে মানুহৰ কি ক্ষতি হ'ব, এয়ালৈ চিন্তিত হৈ পৰিছে বিজ্ঞানীসকলে। আমেৰিকাৰ বিজ্ঞানীসকলে ইতিমধ্যে প্ৰকাশ কৰিছে চন্দ্ৰত গোট খোৱা এলিয়েন্সৰ বিষয়ে। আচলতে চন্দ্ৰত এলিয়েন্সসকলে গোট খাইছেনে? যদি চন্দ্ৰত এলিয়েন্সসকলে গোট খাইছে, পৃথিৱীত আহিলে মানুহৰ অৱস্থা কেনে হ'ব, এয়ালৈ বিজ্ঞানীসকলে এক চিন্তিত পৰিৱেশত আছে। আৰু এয়াও ঘোষণা কৰিছে 2025 চনৰ 25 জানুৱাৰীত এলিয়েন্সসকলে পৃথিৱীত আহিব বুলিও এক গৱেষণাৰ তথ্যত পোৱা যায়। এয়ালৈ আমেৰিকাৰ বিজ্ঞানীসকলে এক চিন্তিত হৈ পৰিছে। আৰু মানুহৰ অৱস্থা যদি এলিয়েন্সসকল আহে তেনেহ'লে কেনেধৰণৰ পৰিস্থিতি হ'ব, এয়ালৈ এক ডাঙৰ তথ্য ওলাইছে। আমি সবিশেষ জনাবলৈ ভিডিঅ'টো যত্ন কৰিম। আপোনালোকে যদি ভিডিঅ'টো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকে লাইক কৰি উৎসাহিত কৰিব। 2025 4 জানুৱাৰীত 22 মিনিটৰ সংকেত প্ৰেৰণ কৰিছে এলিয়েন্সে। আৰু এই লৈ পৃথিৱীত সংকটজনক ঘটনা ঘটিব গৈ আছে। এলিয়েন্সসকলে আহি পাইছে বুলি বিজ্ঞানীসকলে ক'লে আচৰিত তথ্য। আৰু এই তথ্য আপুনি নাজানিলে হ'ব পাৰে এক ভয়ংকৰ বিপদ। আমেৰিকাৰ বিজ্ঞানীসকলে গৱেষণা কৰি পাইছে 2025 25 জানুৱাৰীত এলিয়েন্সে ভাবুকি দিব পৃথিৱীলৈ। আৰু এই ভাবুকি কিমান ডাঙৰ হৈ পৰিব এতিয়ালৈকে বৈজ্ঞানিকসকলে অনুমান কৰিব পৰা নাই, যাৰ কাৰণে এতিয়া সমগ্ৰ ভাৰতবৰ্ষলৈ এক চিন্তিত বিষয় হৈ পৰিছে। কিয়নো পৃথিৱীত যদি এলিয়েন্সৰ প্ৰৱেশ আহিছে তেনেহ'লে পৃথিৱীৰ ভয়ংকৰ হ'বলৈ গৈ আছে, যাৰ বাবে সকলো ৰাইজৰ সাৱধান অৱলম্বন কৰাটো এক জৰুৰী বুলি গৱেষণা কৰিছে বিজ্ঞানীসকলে। সঁচাকৈয়ে এলিয়েন্সৰ অস্তিত্ব আছেনে পৃথিৱীত? ঈশ্বৰৰ মুৰব্বী এছ সন্মানাত প্ৰকাশ কৰিলে এই গোপন তথ্য। আৰু এই গোপন তথ্য জানি আপুনি আচৰিত হৈ পৰিব। এলিয়েন্স মুৰব্বী এছ সমনাথে প্ৰকাশ কৰিছে যে এলিয়েন্সৰ তথ্য পৃথিৱীলৈ আহিছে। আৰু এই তথ্যটো সম্পূৰ্ণ সঁচা বুলি তেওঁ অনুমান কৰিছে। কিয়নো পৃথিৱীৰ পৰা পঠোৱা হৈছিল সূৰ্যত মানুহ